নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মুনমিগো অন্য এটা ভিডিঅ' লৈ লকডাউন বুলি সোমাই আমনি লাগি গৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত বহুদিন লকডাউন হ'ল টোটালি লকডাউন আছিলে আৰু খুলি দিয়াৰ শেষত অন্তত ফ্ৰেছ হাৱা এটা খাম বুলি এনএছপিচি আহি আছো আৰু আপোনালোকক ভিডিঅ'টো দেখাবলৈ যত্ন কৰিছো যিসকলে প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক ভিডিঅ'টো সম্পূৰ্ণ চাইছো লকডাউন খোলা দিলে আমি আহি আছো ফুৰিবৰ কাৰণে স্কুটি ৰাইডত আহি আছো সো ভিডিঅ'টো প্ৰথমবাৰ একেলগে চাব সম্পূৰ্ণ ভিডিঅ'টো চাব এনএছপিচি দেখাবলৈ যত্ন কৰিম আপোনালোকক আন্ধাৰ লাগিছে 5:15 হৈছে গছ গছনিয়ে ভৰাৰ কাৰণে প্লেচটো আন্ধাৰ হৈছে 5টা বজাৰ পৰা আন্ধাৰ হৈছে এটা সুন্দৰ পৰিৱেশ हम लोग पहुंच चुके हैं पूरा मजा लेना है हम लोगों का चल गए सब लोगों को करना है वो दिखाओ জঙ্গলৰ মাজেদি আহি থকা যেন লাগিছে আজি 16 বছৰমানৰ পাছত আহিছোঁ এতিয়া তুলনাত এতিয়া বহুত ডেভেলপ হ'ল হ'লেও প্ৰাকৃতিক সৌন্দৰ্য একেই আছে একদম ধুনীয়া আপোনালোকে কেতিয়াবা আহিব ইমান ধুনীয়া নিজন পৰিৱেশ আৰু ইমান চাইলেণ্ট এয়াৰটো ইমান ফ্ৰেছ এয়াৰ নহয় সকলোৱে মন মানে জোৰ কৰি যাব সকলোৱে আহিব একদম মজা আমি সেইকাৰণে স্কুটি লৈ আহিলোঁ একদম মজা লাগিছে ঠাণ্ডা পৰিৱেশ এ চি কোনো প্ৰয়োজনেই নাই ইয়াত আহিলে ইমান মজা লাগিছে ফ্ৰেছ হাৱা अलग घूरी CISF फर्स्ट गेट स्टार्ट फर्स्ट गेट हम लोग तो आ गया पहुँच चुके हैं অৱশেষত আমি গন্তব্যস্থান পাইছোঁহি মানে CSF যি কোৱাৰ্টাৰ আছে আমি কোৱাৰ্টাৰলৈ সোমোৱা ৰোডত আহি আছোঁ এটা মেইন চাৰিআলি থাকিব কোৱাৰ্টাৰৰ ভিতৰলৈ অহা CSF কলনীৰ ভিতৰলৈ আহি আছোঁ প্ৰায় আহি আছোঁ আমি পাবহি হ'ল প্ৰায় অলপ গৈ এটা আকৌ চাৰিআলি থাকিব চাৰিআলিটোৰ কিনাৰত আমি এটা ৰাইট চাইডেদি সোমাই যাম খালি আমি ৰাইট চাইডে আহি আছোঁ আৰু অলপ এই আগত গৈ আছে ডিউটিৰপৰা আমাৰ ৰাস্তাটো দেখাই দিছে আমি হয়তো চিনি নাপাওঁ ইয়াৰ আগত গৈ আছে আমি পাছে আহি আছোঁ এই জাষ্ট হৈছে আৰু কাইলৈ আমি গোটেই ভিডিঅ'টো বাকীখিনি দেখাবলৈ চেষ্টা কৰিম আজি প্ৰায় ফ্ৰেছ অলপ ফুৰিম ভিডিঅ'টো চালে নিশ্চয় ভাল লাগিব
আপোনালোকে চাব আৰু আপোনালোকে বন্ধ কৰিব নাযায়। শেষত পুনৰবাৰ কৈছোঁ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়াও চোৱা নাই নিশ্চয় চাব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আগলৈকে যাতে মই ভিডিঅ' দিয়াত সহায় হ'ব। তেওঁ আমাক আগে আগে দেখাই দি আছে, আমি গৈ আছোঁ। এতিয়া আহি আছোঁ আমি প্ৰায় কলনী কেম্পাছ পালোহি। CISFৰ যি কোৱাৰ্টাৰ আছে আমি আহি পাই বহিলোঁ, অলপ বহি বেলকনিতে চাহ তাহ খালোঁ। খাই চাৰিওকাষৰ যি কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰবিলাক আপোনালোকক দেখাবলৈ অলপ যত্ন কৰিলোঁ। ভাল লাগে, ইমান ধুনীয়া লাগিছে। ওপৰত এটা ঠাণ্ডা ঠাণ্ডা পৰিৱেশ হৈছে। আমি ইয়াৰ গধূলি পৰিৱেশটো দেখাইছোঁ, আপোনালোকে নিশ্চয় ভাল পাব। কেতিয়াবা আহিব, যিসকলে এতিয়াও চোৱা নাই চাবহি। NSPC ইমান সুন্দৰ এটা পৰিৱেশ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে। ভিডিঅ'টো আজি প্ৰায় সামৰিবই হ'ল। আপোনালোক আটাইলৈ সুস্বাস্থ্য কামনা কৰি মই মুন্মীয়ে আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ। নতুন এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হ'ম। আজিলৈ ধন্যবাদ। জয় হিন্দ, জয় অসম।